এয়া চাওক বহুত স্লিপ মাৰে ভৰিত, ভৰি স্লিপ হৈ যায়। পৰিছিলোঁ, ভৰি পিছল খাই গৈছোঁ, ভৰি পিছলিছে। এয়া অতি কষ্টৰে পাৰ হ'ব লগা হৈছে। এয়া অলপ শুকান ঠাই বিচাৰিছোঁ, ইটা ৰাস্তাবিলাকত বহুত পিছল হয়। আৰু আমি এতিয়া কেইবা হাজাৰ ফুট উচ্চতাৰ পৰা বৈ অহা এই ঝৰ্ণা, নিজৰা, এই ঝৰ্ণাটো পালোহি। এয়া অতি ওচৰ পাইছোঁহি আমি আহি আহি। এই ঝৰ্ণাৰ ওপৰৰ পৰা পানী আহি আছে। এইবিলাক চাওক, এই চাওক এক কেনে পৰিৱেশ। আমি কেইবা হাজাৰ ফুট ওপৰলৈ খোজকাঢ়ি আহিছোঁ আৰু ইয়ালৈ অহা বেলেগ কোনো ৰাস্তা নাই। এয়া মোৰ লগৰ দুজনমান গৈ তেওঁলোক ওপৰ পাইছে। এইটো এক বৃহৎ ঝৰ্ণা। এয়া আমি আকাশৰ ওপৰলৈ চাওক, মই দেখুৱাব বিচাৰিছোঁ এয়া আকাশৰ ওপৰত গছ যেন অনুভৱ হৈছে আৰু বহুত হাজাৰ ফুট উচ্চতাৰ পৰা আহি আছে। এইকেইজন তেওঁলোক তাত আছে, এয়া সকলো তেওঁলোক ব্যস্ত হৈ আছে। এয়া আৰু এতিয়া ময়ো চেষ্টা কৰোঁ তেওঁলোকৰ ওচৰলৈ যাবলৈ। এয়া অতি কঠিন, বহুত কঠিন যাত্ৰা। এয়া দেখিছে আপোনালোকে, ইয়াৰ পৰিৱেশ দেখিছে, কেনে পৰিৱেশে বিৰাজ কৰিছে। এইবিলাক চাওক কেনে এক অনুভৱ। তেখেতলোক আহি আছে, গৈ আছে। এয়া আপোনালোকে এইবিলাক চাওক, কিমান আচৰিত এক ৰাস্তা। ইয়াত যাবলৈ সংকটবোধ কৰাই নহয়। এই যাত্ৰা অতি বিপদ। প্ৰত্যেক খোজতে আপোনাৰ ভৰি পিছল খাই যাব পাৰে। এয়া আপোনালোকে চাওক, চাই এবাৰ অনুভৱ কৰক কেনেকৈ যাত্ৰা। কেনেবাকৈ ইয়াত যদি আপোনাৰ ভৰি পিছল খাই যায়, তাত আৰু বেলেগ একো কথা নাথাকে, আপুনি বহুত তলত গৈ পৰিব পাৰে। আৰু যিকোনো সময়তে বিপদৰ শংকা বেছি। সেয়েহে ইয়াত দেখিছে কেনেদৰে ঝৰ্ণাটো আহি আছে, কিমান ওপৰৰ পৰা পানী আহিছে, কিমান তললৈ গৈছে আমি অনুমান কৰিব নোৱাৰোঁ। সেয়েহে পুনৰ আমি যাত্ৰা কৰিছোঁ। এয়া চাওক অতি বিপদ এই যাত্ৰা। এয়া মই এতিয়া সম্পূৰ্ণ মই ছেফ, অতি সুন্দৰভাৱে সুকলমে এই ঝৰ্ণাৰ ওচৰত পালোহি। এই পানীৰ আৱাজত আপোনালোকে মাত শুনিছেনে নাই নাজানো, বহুত আৱাজ। এয়া এওঁলোক অলৰেডি আগতে আহি পালেহি। এয়া সকলোৱে এয়া চাওক, আৰু মই অকণমান লেট হ'ল, আপোনালোকে চাওক। এয়া ইয়াত আমি নিজৰ চকুৰে এখন ৰামধেনু দেখিছোঁ, আৰু মোৰ কেমেৰাই যদি এই ছবি ধৰিব পাৰিছে মই এতিয়া অনুমান কৰিব পৰা নাই। এয়া চাওক, বাৰিষা দিনত এই ঝৰ্ণাৰ পানী বহুত বেছিকৈ পৰে, আৰু এতিয়া খৰালি দিনতো আজি হাজাৰ হাজাৰ ফুট উচ্চতাৰ ওপৰতে আজি আমি ঝৰ্ণাতল পাইছোঁহি। এয়া ধন্যবাদ। পুনৰ আকৌ আমি নামি যাওঁতে আপোনালোকক ইয়াৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। ধন্যবাদ।